অৰুণাচলৰ উত্তৰ পশ্চিম দিশত অৱস্থিত টাৱাং চহৰ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩,০৪০ মিটাৰ ওপৰত অৱস্থিত। বৰফৰ মাত্ৰা বাঢ়ি আহিছে ক্ৰমান্বয়ে। সমগ্ৰ স্থানটোৰ বৰফৰ মাজে মাজে গৈ আছোঁ নতুলা পাছলৈ। ইয়ান আৰ্মি ইয়াত আছে। প্ৰতিকূল বতৰকো নেওচি তেওঁলোকে আমাৰ সুৰক্ষাত নিয়োজিত হৈ আছে। তেওঁলোকলৈ চেলুট। ইয়াত আচলতে সমগ্ৰ টাৱাং অঞ্চলটোত আৰ্মি যথেষ্ট বেছি। Welcome to Bumla, 15,200 ফুটৰ ওপৰত পালোঁ। আমি উপস্থিত হ'লোঁ বমলা পাছত। কি সুন্দৰ পৰিৱেশ দেখিছে আপোনালোকে। বমলা সীমান্ত ভাৰত আৰু চীনৰ সীমান্ত। ঠাণ্ডা, খুব সুন্দৰ পৰিৱেশ। আৰু এতিয়া প্ৰায় আমি 15,200 ফুটৰ ওপৰত আছোঁ দেখিছে। Welcome you to Bumla Border Route Organization. मेरा भारत महान सुंदर, अति सुंदर। এতিয়া শুক্ৰ বৰফৰ হ্ৰদ আমি এতিয়া ঘূৰি আহিছোঁ বমলা পাছৰ পৰা। আৰু এই যাত্ৰাও অতি স্মৰণীয় হৈ ৰ'ব। বুমলা পাছ আমি এতিয়া বুমলা পাছৰ পৰা ঘূৰিছোঁ। তাৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, গতিকে ইয়াতে কৰিছোঁ। বৰ সুন্দৰ জিলেলে ও জিলেলে জিলেলে অৰুণাচললৈ আহিছোঁ। সুন্দৰ এইটো ঘৰ বনাইছে, বৰফৰ ঘৰ ইগলু। ইগলু বৰফৰ মাজত থকা ঘৰ। ইয়াত আমি এখন থাকে বেংকাৰ লৈ। বা কি সুন্দৰ। যাবগৈ লাগিব মই অৰুণাচললৈ। পদুম নিদিওঁ তোমাক যাবলৈ, পদুম নিদিওঁ তোমাক খাবলৈ, পদুম বোকা পানী লাগিব ঘৰতে থাকিবাই পদুম ওলাবা সোমাবাই, পদুম ওলাবা পাৰিবাই, পদুম লগাবা মা। এতিয়া ধুনীয়া গান লগাইছে আমাৰ তালুকে নাথে। ঠাইতে চাপ তেতিয়াহে তোমাক লগ পাম। বাই বাই।
মাধুৰী লেক। প্ৰকৃততে ইয়াৰ নাম চেংগেষ্টাৰ লেক। মাধুৰী দীক্ষিতে ইয়াত কয়লা চিনেমাখন কৰিছিলে, গতিকে ইয়াৰ নামটো মাধুৰী লেক হৈ গ'ল। চাওক কিমান সুন্দৰ দৃশ্য। লেক বা আগতে পৰ্বতে আছিল, কিন্তু ভূমিস্খলনৰ ফলত এই লেকটোৰ সৃষ্টি হ'ল। ইয়াত গছ গছনিবিলাকো জীৱন্ত আছিল, কিন্তু ইয়াৰ ভূমিস্খলনৰ পিছত গছ গছনিবিলাক কিছু পানী থাকি মৰি গৈছে। তথাপিও ইয়াৰ মোহাৰবিলাক আছে, আপোনালোকে দেখিবলৈ পাইছে, অতি সুন্দৰ। এতিয়া দিনৰ 12 বাজিছে। আমি মাধুৰী লেকত আছোঁ আৰু লেকত ফটো মাৰিবৰ কাৰণে সুন্দৰ এটা কটেজ বনাই দিছে, দেখিবলৈ পাইছে। এয়া মাধুৰী লেক। শুনা যায় এই চেংগেষ্টাৰ লেকে পিছলৈ মাধুৰী লেক নাম দিয়া হৈছিল, আৰু ইয়াত মাধুৰী লেকে কয়লা চিনেমাখন শ্বুটিং কৰাৰ কাৰণে ইয়াৰ নাম মাধুৰী লেক হ'ল। আৰু আমি শুনিবলৈ পাইছোঁ এটা ভূমিস্খলনৰ পিছত এইটো এটা হ্ৰদলৈ ৰূপান্তৰিত হৈছে। আগতে আচলতে এইটো এটা পাহাৰেই আছিল, আৰু সেইকাৰণে ইয়াত কিছু মৃত গছসমূহ এতিয়াও আমি দেখিবলৈ পাইছোঁ। আপোনালোকে দেখিছে কিছু মৃত গছ আছে, আপোনালোকে দেখিবলৈ পাইছে। (360° ভিউ) কেফেটেৰিয়া প্ৰৱেশ কৰিছোঁ। ইয়াত আমি লাঞ্চ কৰি যাম, আৰু যাৰ যি মন যায়। আমি প্ৰৱেশ কৰিছোঁ টাৱাং মনেষ্ট্ৰীত। দলাই লামাই প্ৰতিষ্ঠা কৰিছিলে, খুব সুন্দৰ। আপোনালোকে চব তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা আছে। বুদ্ধাং শৰণাং গোস্বামী প্ৰতিষ্ঠা কৰা আছে। খুব শান্ত সমাহিত পৰিৱেশ। দলাই লামাই প্ৰতিষ্ঠা কৰিছিলে এটা আটাইতকৈ ডাঙৰ বুদ্ধ মঠ। আমাৰ গোটেই পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ বুদ্ধ মঠ, পৃথিৱীৰ ভিতৰত দ্বিতীয় বুদ্ধ মঠ। যথেষ্ট ডাঙৰ, আপোনালোকে দেখিবলৈ পাইছে। খুব সুন্দৰভাৱে সাজাই ৰাখিছে। চাৰিওপাশ আপোনাক দেখাইছোঁ। সন্মুখৰ পৰা ইয়াৰ দৃশ্য। আমি বহুতো ৱাটাৰফলছ দেখিছোঁ, কিন্তু ওচৰৰ পৰা এনেধৰণে অতি সুন্দৰ ৱাটাৰফলছ এনেধৰণে দেখা নাই। আপোনালোকে দেখিবলৈ পাইছে, অতি সুন্দৰ, প্ৰায় ওপৰলৈকে চাওক। আৰু চালোঁ বৰ সুন্দৰ এটা পৰিৱেশ, পানীৰ স্থিতিকণি, ধোঁৱা হোৱা। আমি কাষলৈ গৈ আছোঁ, অতি ভাল লাগিছে।
যেন অলকানন্দা নামি আহিছে মত্যলৈ তেনে যেন অনুভৱ হৈছে অতি উচ্চ জলপ্ৰপাতৰ পানী পৰি ধোঁৱা উৰি গৈছে যথেষ্ট শিলৰ ওপৰা মোপৰা যাওঁতে সাৱধানে যাব লাগে ঠাণ্ডা হাৱা মাৰিছে সকলো সুন্দৰ শিলৰ কাষত লৈ এতিয়া আমি ফটো ল'ম ইয়াত আপোনালোকে এই অঞ্চলৰ পৰা চব ইয়াত ৰিভাৰ আৰু ইয়াত জং ৱাটাৰফল সুন্দৰ সৃষ্টি আপোনালোকক ভিডিঅ' দেখাবলৈ আৰম্ভ কৰিছোঁ যাওক স্বৰ্গৰ পৰা অলকানন্দা বৈ আহিছে জং ৱাটাৰফল এয়া আমি আছোঁ মুন পেৰাডাইজত টাৱাং চহৰৰ পৰা কিছু দূৰত এক সুন্দৰ পৰিৱেশ বহুত ধুনীয়া লাগিছে ইতিমধ্যে আমি ডিনাৰ কৰিলোঁ আৰু ইয়াত আমাৰ হোটেলৰ মানুহ আছে नमस्ते ইয়ৰ গুড নেম প্লিজ मेरा नाम रिंचित रेमा है और मैं ये होटल का मैनेजर हूँ आप मैनेजर है ठीक है तो आप मुझे बताइए इस होटल का लोकेशन बोलिए ये मार्केट तवांग मार्केट के एंट्री में ही है मेरा मार्केट के एंट्री में मेरा मार्केट के एंट्री में जी ठीक है गुड और इसका होटल का फैसिलिटी क्या क्या है हमारे यहाँ 3 तरह की कैटेगरीज रूम कैटेगरीज है डिलक्स एग्जीक्यूटिव सुपर एग्जीक्यूटिव हाँ और उसका रेट कैसा कैसा होता है 2500 से स्टार्ट है इंक्लूडिंग ब्रेकफास्ट विद डिजर्ट और ब्रेकफास्ट कॉम्प्लीमेंट्री मिलता है और ब्रेकफास्ट बफे में लगते हैं ओके और कुछ फैसिलिटीज क्या क्या है ये होटल में और सर आप लोग बुमला पास के लिए और सेशन के लिए हमारे यहाँ से हो जाते हैं हम लोग कर देते हैं तो कस्टमर्स और टूरिस्ट को उसकी चिंता करने की जरूरत नहीं है हम लोग कर देते हैं यहाँ से लोकल साइट और ये बुमला पास के ठीक है আমিও ইয়াত সুবিধা পাইছোঁ কালিলৈ যি বুমলা পাছ যাম ইয়াত ফোন কৰি দিয়াত আগতেই আমাক বুকিং কৰি দিছে বহুত ভাল লাগিছে আমাৰ সুবিধা হৈছে বাকী সকলো সুন্দৰ বহুত চাফ চিকুণ হোটেল আমি থাকি ভাল পাইছোঁ कुछ भी आप लोग को कंप्लेन नहीं है ৰুম ছাৰ্ভিচত আমি একো বিশেষ সমস্যা পোৱা নাই ধুনীয়া ৰুমত যিবোৰ থাকিব লাগে সামগ্ৰী সকলো আছে চাফ চিকুণ যথেষ্ট ভাল লাগিছে আপোনালোকো আহিব যদি কোনোবা টাৱাঙলৈ আহে এই মুন প্ৰাইজত থাকি যাব আপোনালোকৰ ফোন নম্বৰ বুলি हमारे फोन नंबर आप लोग ये नंबर पे कांटेक्ट कर सकते हैं 8794044998 फिर बोल लीजिए 8794044998 ঠিক আছে আপোনালোকে এই নম্বৰটো কন্টেক্ট কৰি আহিব পাৰে আৰু আপোনাৰ অনলাइन কোনটো ऑनलाइन कौन सा आपका वेब पेज में मिलता है होटल मुन पैराडाइज तावांग करके सर्च कर दीजिए आ जाएगा आपको उसमें आ जाएगा ना ठीक है ओके थैंक यू वेरी मच এয়া বৃহত্তম টানেল চেলা টানেল বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে বনাইছে আৰু নৰেন্দ্ৰ মোদীদেৱে উদ্বোধন কৰিছিলে প্ৰৱেশ কৰিছোঁ আমি এইটো ইয়াৰ দ্বিতীয় সৰ্ববৃহৎ ভ্ৰমণ আৰু বুমলা পাছৰ ভ্ৰমণ ইমানতে সামৰণি পৰিছে আপোনালোকৰ চাই থাকক শব্দ ব্ৰহ্ম কমেণ্ট কৰক লাইক কৰক
কৰক, ছাবস্ক্ৰাইব কৰক শব্দ ব্ৰহ্ম। আপোনালোকে মৰময় আমাক পৰৱৰ্তী ভিডিঅ' কৰিবলৈ উৎসাহিত কৰিব। বাই বাই, চি ইউ এগেইন। বাই বাই টাৱাং, বাই বাই বুমলা পাছ, বাই বাই অৰুণাচল। ভ্ৰমণ আৰু বুমলা পাছৰ ভ্ৰমণ ইমানতে সামৰণি পৰিছে।